এয়া হৈছে নলবাৰী মেডিকেল কলেজ এণ্ড হস্পিটেলৰ বাহিৰৰ পৰিৱেশ আৰু দেখুৱাই দি আছোঁ মই আপোনালোকক ইয়াৰ ভিতৰত সোমাই গৈ পৰিৱেশসমূহ চাই থাকক। আহিছোঁ নলবাৰী মেডিকেল কলেজ, তো মেডিকেল কলেজৰ পৰিৱেশ চাওক। আজি যিহেতু OPD বন্ধ আছিল তো মানুহ কম আছে। পিছফালে টিকেট কাউণ্টাৰ। OPD বন্ধৰ বাবে ইমাৰ্জেঞ্চিতে টিকটটো কাটি ল'লোঁ আৰু টিকটটো কাটি লৈ আহক ডাক্তৰক দেখুৱাওঁ। মাৰ ভৰিৰ কিবা অলপ অসুবিধা হৈছে, ভৰিততো মানে সিদিনা উজুতি খাইছিল তো ভাঙিছে নেকি, তো সেইবাবে এতিয়া এক্সৰে কৰিম আৰু ডাক্তৰক দেখুৱালোঁ, এক্সৰে কৰিব দিছে। তো ইয়াৰ পিছত আপোনাক ইয়াৰে পৰিৱেশ কিছু দেখুৱাম, আপোনালোকক চাই থাকিব। আৰু এক্সৰে কৰিব লগা থাকিলে কাৰোবাৰ আপোনালোকে যদি মেডিকেলত আহে তো গ্ৰাউণ্ড ফ্ল'ৰতে পাই যাব, তো ওপৰত উঠিব নালাগে। গ্ৰাউণ্ড ফ্ল'ৰত আপোনাৰ ইমাৰ্জেঞ্চি ফালে আছে, চাই ল'ব। এয়া গ্ৰাউণ্ড ফ্ল'ৰৰ পৰিৱেশ। আজি অৱশ্যে মানুহ বেছি নাছিল যিহেতু OPD সেৱা বন্ধ আছিল, তো তথাপি আপোনালোকক দেখুৱালোঁ আৰু কিছু পৰিৱেশ চাওক। আৰু এয়া এক্সৰে ৰিপৰ্ট আহি গ'ল, একো বিশেষ অসুবিধা হোৱা নাই বুলি কৈছে, চব ঠিকে থকা বুলি কৈছে ডক্টৰে। তো মেডিচিন দিছে, খালে ভাল হৈ যাব। তো মেডিকেলত দেখা মিলা কৰা হৈ গ'ল সকলো, আৰু এতিয়া যাব ওলাইছোঁ ঘৰলৈ। তো আপোনালোকেও যদি কিবা অসুবিধা হয়, বেমাৰ আজাৰ হ'লে আহিব ইয়াতে দেখুৱাব ডক্টৰক। আৰু সন্ধিয়া হোৱাত এতিয়া আহিছোঁ নলবাৰীত আৰু একাপ কুঁহিয়াৰৰ ৰস খাই লওঁ। কুঁহিয়াৰৰ ৰস খাই লৈ যাম পোনে পোনে নলবাৰী নাট্য মন্দিৰত, আৰু আপোনালোককো দেখুৱাই দিম নলবাৰী নাট্য মন্দিৰৰ পৰিৱেশ। বলক তাত কি চলি আছে দেখুৱাই আছোঁ আপোনালোকক। আৰু পোনে পোনে আপোনালোকক লৈ গৈছোঁ নলবাৰী নাট্য মন্দিৰত। এয়া নাট্য মন্দিৰৰ গেটৰ পৰিৱেশ, আৰু ভিতৰত চলি আছে আপোনাৰ ভৱেন বৰুৱা শিশু নাট প্ৰতিযোগিতা। আজি লাষ্ট দিন, তো মঞ্চত এতিয়া বিভিন্ন অনুষ্ঠান আছে। আগতে সভাপতি সম্পাদকৰ ভাষণ ৰাখিব, ভাষণৰ পিছতে আৰম্ভ হ'ব বিভিন্ন ধৰণৰ শিশু নাটক। অভিনন্দন জনাইছোঁ। প্ৰয়াত প্ৰখ্যাত নাট্যকাৰ, নলবাৰীৰ সমাজ জীৱনৰ এগৰাকী অপৰিহাৰ্য ব্যক্তি ভৱেন বৰুৱা খুৰা ছাৰক শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদক কৃতজ্ঞতা জনাইছোঁ, কাৰণ অসমীয়া মানুহে জীৱিত কালত মানুহক পাহৰি যায় বুলি বা সন্মান নিদিয়ে বুলি এটা বদনাম আছে, আৰু মৃত্যুৰ পিছতো এনেকুৱা বিশিষ্ট ব্যক্তিসকলৰ পৰিয়ালে অকল দায়িত্ব ল'বলগীয়া হয়। নিজৰ পিতৃ মাতৃৰ নামত স্মৃতিগ্ৰন্থখন নিজৰ পৰিয়ালে উলিয়াবলগীয়া হয়। স্মৃতিচাৰণ সভা নিজৰ পৰিয়ালৰ সদস্যসকলে কৰিবলগীয়া হয়। এনে ক্ষেত্ৰত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নলবাৰী জিলা সমিতিয়ে যোৱা ১.৫ দশক নলবাৰীৰ সমাজ জীৱন সাংস্কৃতিক জগতৰ অন্যতম মহিৰু ভৱেন বৰুৱাদেৱক এনেদৰে সশ্ৰদ্ধভাৱে যি স্মৰণ কৰি আহিছে, সেয়া সঁচাকৈ এক শলাগিবলগীয়া বিষয়। আৰু যিসকল আজি ইয়াতে নাট্য দল আহিছে, মই সকলো নাট্য দলকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আশা কৰিছোঁ সকলোৱে সুন্দৰ পৰিৱেশন কৰিব তেওঁলোকৰ নাটক, আৰু সকলোকে এটা অনুৰোধ জনাইছোঁ যাতে আপোনালোকে নিজৰ শিশুক বঁটাৰ বাবে বেছি অনুপ্ৰাণিত নকৰি নিজৰ শ্ৰেষ্ঠ প্ৰদৰ্শনৰ কাৰণে, নিজৰ প্ৰতিভা বিকাশৰ কাৰণেহে আপোনালোকে অনুপ্ৰেৰণা দিয়ে। কাৰণ বহুত সময়ত দেখা যায় যে বঁটা নাপালে মন বেয়া হয়, সন্তানতকৈ পিতৃ মাতৃৰ বেছি, অভিভাৱকৰ বেছি, পৰিচালকৰ বেছি। সেইটো যাতে আপোনালোকে নকৰে, কাৰণ তেওঁলোকে যে ইয়াতে পৰিৱেশন কৰিব নিজৰ প্ৰতিভা, সেইটোৱে ডাঙৰ কথা বুলি ভাবিব লাগে। কণমানি শিশুসকলে যে নিজকে এনেকৈ উজাৰি দিব সাহসেৰে, সেইটোৱে গুৰুত্বপূৰ্ণ কথা। আৰু এই নাট প্ৰদৰ্শনৰ জৰিয়তে তেওঁলোকৰ কেনেদৰে মানসিক উন্নয়ন বিকাশ হ'ব, পৰিয়ালৰ সকলো সদস্যই আমি অনুধাৱন কৰোঁ সদায় যে অন্য শিশুতকৈ নাটক বা সাংস্কৃতিক জগতত জড়িত শিশু কিশোৰীবিলাক অকণমান হ'লেও অন্য ধৰণৰ হয়। গতিকে এইখিনি অনুৰোধ কৰি পুনৰ সকলো দলকে শুভেচ্ছা জ্ঞাপন কৰি মই মোৰ চমু বক্তব্য সামৰিছোঁ। পুনৰ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদক ধন্যবাদ জ্ঞাপন কৰিছোঁ। জয় আই অসম, জয় আই অসম। মঞ্চত চলি আছে চিফুংদা আৰ্টিষ্টৰ শিশু নাট গাধ ঐ গাধ, আৰু এই গাধৰ নাটকখনৰ সম্পূৰ্ণ ভিডিঅ' চাবলৈ হ'লে আপুনি মোৰ ইউটিউব চেনেলটো চাই থাকিব লাগিব।
আৰু নেক্সট ভিডিঅ'ত আপোনালোকৰ মাজত সেই নাটকখন আপলোড দিবলৈ চেষ্টা কৰিম আৰু অভিনেতা অভিনেত্ৰীসকলৰ অভিনয় কেনে হৈছে আপোনালোকে নিশ্চয় জনাবলৈ নাপাহৰিব। ধন্যবাদ। চাই থাকিব মোৰ ইউটিউব চেনেল জেমছ ভ্লগ।